মিৰ্জাস্থিত শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় কুকাণ্ড NCTE স্বীকৃতি বাতিল হোৱাৰ পাছতো 193 গৰাকী ছাত্ৰ ছাত্ৰীৰ জীৱন ঠেলি দিলে অন্ধকাৰলৈ। এই অভিযোগ প্ৰাক্তন শিক্ষামন্ত্ৰী যতীন মালিৰ বিৰুদ্ধে। তেওঁলোকৰ আমাৰ এখন মিটিং হৈছিলে, 10 তাৰিখে চাগে হৈছিলে। তেওঁ আমাক লিখিতভাৱে দিছিলে তেওঁৰ চিগনেচাৰ সহ যে তোমালোকৰ মানে অৱগতে আমি এডমিশ্যন দিয়ালোঁ, দায়ী মই হয়। তেওঁলোকে নিজৰ নামটো লিখি কিনে চহী কৰাই আমাক দিছিলে মানে এইটো কথা। এইখন দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়। এই মহাবিদ্যালয়ৰে পৰিচালনা সমিতিৰ সভাপতি প্ৰাক্তন শিক্ষামন্ত্ৰী যতীন মালিয়ে মিছা কথাৰে 193 গৰাকী ছাত্ৰ ছাত্ৰীক 71,000 টকাকৈ নামভৰ্তিৰ মাচুল লৈ জীৱনক লৈ খেলিলে হেতালি। 193 গৰাকী ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জীৱনক লৈ হেতালি খেলিলে এতিয়া প্ৰাক্তন শিক্ষামন্ত্ৰী যতীন মালিয়ে। 2021 চনতে NCTE স্বীকৃতিৰ ম্যাদ উকলি যোৱাৰ পিছতো একমাত্ৰ ধনৰ লালসাত মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই সকলো কথা গোপনে ৰাখি চলাই আছে মহাবিদ্যালয়খনৰ পাঠদান। অৱশেষত সকলো ঘটনা পোহৰলৈ অহাত এতিয়া অসহায় পৰিছে ছাত্ৰ ছাত্ৰীসকল। বাৰম্বাৰ কৰ্তৃপক্ষক অৱগত কৰি একো সুফল নোপোৱাত প্ৰতিবাদমুখৰ হৈ পৰাত অৱশেষত উপায়ন্তৰ হৈ সভাপতি তথা প্ৰাক্তন শিক্ষামন্ত্ৰী যতীন মালিয়ে এইসকল ছাত্ৰ ছাত্ৰীৰ এনে মূৰ্খোৱা কাৰ্য ব্যৱস্থাৰ বাবে তেওঁৱে সম্পূৰ্ণৰূপে দায়ী আৰু দায়বদ্ধ বুলি লিখিতভাৱে স্পষ্টীকৰণ দিয়ে, যি সময়ত ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন কৰা বুলি ৰাজ্য চৰকাৰে ঢাক ঢোল বজাই আছে। সেই সময়তে প্ৰাক্তন শিক্ষামন্ত্ৰী যতীন মালিয়ে একমাত্ৰ ধনৰ লালসাত 193 গৰাকী ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জীৱন অন্ধকাৰলৈ ঠেলি দিলে। এতিয়া এইগৰাকী প্ৰাক্তন শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে ৰাজ্যখনৰ বিয়াগম শিক্ষা বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ'ব লক্ষণীয়। সভাপতি হয় যতীন মালি দেৱে। তেওঁলোকৰ আমাৰ এখন মিটিং হৈছিলে, 10 তাৰিখে চাগে হৈছিলে। তেওঁ আমাক লিখিতভাৱে দিছিলে তেওঁৰ চিগনেচাৰ সহ যে তোমালোকৰ মানে অৱগতে আমি এডমিশ্যন দিয়ালোঁ, দায়ী মই হয়। তেওঁলোকে নিজৰ নামটো লিখি কিনে চহী কৰাই আমাক দিছিলে মানে এইটো কথা। ইয়াত তেখেতে এখন আমি যেতিয়া গভৰ্ণিং বডি সুধিছিলোঁ আমাক কিয় এনেকুৱা ভুল কৰিলে, তেওঁলোকে কয় যে এখন আমি বিদ্যাৰ মন্দিৰ খুলিছোঁ, ব্যৱসায়িক প্ৰতিষ্ঠান নহয়। যদিহে ব্যৱসায়িক প্ৰতিষ্ঠান নহয় তেনেহ'লে আমাক ভুৱাভাৱে কিয় এডমিশ্যন ল'লে? আজি যতীন মালিয়ে উত্তৰ দিব লাগিব। তেওঁ এটাই ডাইলগ কয়, চিন্তা নাই হৈ আছে। এনেধৰণৰ মেনিপুলেটেড শব্দৰে আমাৰ গোটেই ল'ৰা ছোৱালীখিনিক তেওঁলোকে মেনিপুলেট কৰিব বিচাৰে। ইয়াত আমি শিক্ষকৰ কথা ক'ব বিচৰা নাই, কাৰণ শিক্ষকসকল টিচিং ষ্টাফ যোনসকলে প্ৰশাসনিক দিশটো চাই আছে তেওঁলোকৰ ভুল। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াত পূৰা হস্তক্ষেপ কৰিব লাগিব, কাৰণ ইয়াত আমাৰ লগত এটা স্কেম হৈ গ'ল। ইয়াত তেওঁ যতীন মালি ডাঙৰীয়াই চাইন কৰি কৈছে যে আমাৰ আজি ইংৰাজী 10-5 তাৰিখে শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় মিৰ্জাৰ প্ৰথম দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীৰ লগতে 2021-22 বৰ্ষত নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীৰ উপস্থিতি, মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ উপস্থিত মই শ্ৰী যতীন মালিয়ে লিখিত নিশ্চয়তা প্ৰদান কৰিছোঁ যে তেওঁলোকক NCTE স্বীকৃতি নোহোৱা স্বত্তেও এই বিষয়ে অৱগত নকৰাকৈ নামভৰ্তি কৰোৱা হৈছিল। সেয়েহে তেওঁলোকৰ BEdৰ মূল প্ৰমাণপত্ৰ সকলো ধৰণৰ ৰাজ্যিক অনুষ্ঠানৰ ক্ষেত্ৰত বৈধ হ'ব আৰু তেওঁলোকৰ চূড়ান্ত পৰীক্ষাৰ আগত ঘূৰাই আনিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিলোঁ। অন্যথা ছাত্ৰ ছাত্ৰীৰ বাবে মই দায়ী, তেওঁ চাইন কৰিছে।